रौथानि थागिरि सुदन सिंआ खामानि नागिरनानै ओंखारलांनानै 8 बोसोरनिफ्रायनो गोमानानै दं। दुखुथिया नखरा आसामनि गिबि मन्थ्रिनिसिम मदद हांख्रायहरदों। अदालगुरि जिल्लानि रौथानि सिङाव थानाय भेलापारा गामिनि जगेन्द्र सिंहनि फिसाज्ला सुदन सिंआ खामानि नागिरनानै थांनाय 2016 मायथाइनि 8 नभेम्बराव बेंगालरसिम ओंखारलांदोंमोन। नाथाय न'निफ्राय ओंखारलांनायनि उननिफ्राय दिनैसिमबो सुदननि जेबो खौरां मोननो हायाखै नखरनि सुबुंफ्रा। नखरनि सुबुंफ्रा गोलाव सम नागिरनायनि उनावबो सुदनखौ नागिरनानै मोनैनि उनाव थांनाय 2016 मायथाइनि 14 नभेम्बराव सुदननि बिसि गौरी सिंआ रौता पुलिस थानायाव गोमानायनि सायाव फोरमायथि होयो। नाथाय पुलिस थानायाव लिरथि अजद थिसननायनि उनावबो सुदननि जेबो खौरां मोननो हायासै। सुदन सिंआ नखरनि सासेल' आरजिग्रामोन। निखावरि नखरा दासान्दि ओंखाम मोजोमसे जागायनायाबो गोब्राब जादों। बेनिखायनो दुखुथिया नखरा गोमानानै थानाय सुदनखौ नागिरनानै दिहुननो थाखाय गिबि मन्थ्रिनिसिम खावलायहरो। दिनै नखरनि खाथियाव बिटिआर कच राजबंशी फरायसा आफादनि अदालगुरि जिल्लानि गोदानै सायख'जानाय आफादगिरि नवजित कचआ नखरनि खौरां लानानै आसामनि गिबि मन्थ्रि हेमन्त बिश्व शर्मा आरो आसामनि पुलिस बिथोनगिरि गाहाया दुखुथिया नखरनि फारसे नायहरनानै सुदनखौ नागिरनानै दिहुननो थाखाय खावलायहरो। लोगोसे सोरबाफोर सुबुङा सुदन सिंखौ बहाबा नुसनबायोब्ला 9394706772 फन नम्बराव खौरां हरनो थाखाय नखरनि सुबुंफ्रा खावलायहरो। হয়, নিশ্চয়কৈ আমি গম পোৱা নাছিলোঁ, কিন্তু আমি যোৱাকালি গম পালোঁ যে ভেলাপাৰা নিবাসী সুদন সিংহ ডাঙৰীয়াই কামৰ সন্ধানত 2016 চনতেই বেংগলোৰ বুলি গৈছিল আৰু তেখেতে 8 বছৰ ধৰি বৰ্তমান নিৰুদ্দেশ হৈ আছে। কিন্তু প্ৰশাসন বা চৰকাৰক অৱগত কৰিছিলে পৰিয়ালবৰ্গই, কিন্তু তথাপিতো আজি 8 বছৰ ধৰি কোনো ধৰণৰ সন্ধান সূত্ৰ ওলাব পৰা নাই চৰকাৰক। সেয়ে আমাকো তেখেতসকলে আহ্বান জনাবৰ কাৰণে হয়তো যোৱাকালি আমাক খবৰ দিলে আৰু ততাতৈয়াকৈ আমি আজি আহি উপস্থিত হ'লোঁ আমাৰ সতীৰ্থ বন্ধুৰ লগত। আমি চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু অসমৰ নিবনুৱা সমস্যা বহুত হৈ পৰিছে বা বৃদ্ধি হৈছে নিবনুৱা সমস্যা, সেইবাবে হয়তো আমাৰ বহু ইয়াৰে ডেকা গাভৰু বা এনেকুৱা ধৰণৰ সিংহ ডাঙৰীয়াৰ দৰে মানুহ বহুত নিৰুদ্দেশ হৈ আছে। সেইসকলক অতি সোনকালে চৰকাৰে চিনাক্ত কৰি তেখেতসকলৰ পৰিয়ালবৰ্গক চমজাই দিয়াৰ কাৰণে সুপদক্ষেপ ল'ব বুলি আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ আৰু প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ অতি সোনকালে আপোনালোকে এই যি আমাৰ নিৰুদ্দেশ হৈ থকা সিংহ ডাঙৰীয়াক অনতিপলমে যাতে বিচাৰ খোচাৰ কৰি পৰিয়ালক চমজাই দিয়ে। কাৰণ এক দুখীয়া পৰিয়াল, এই পৰিয়ালটোৱে পোহপালন দিয়াত গাৰ্জেন নথকাৰ কাৰণে বহু কষ্ট হৈছে। এটা ডেকা ল'ৰা আছে, ডেকা ল'ৰা বৰ্তমান কলেজত গৈ আছে, যদিও দিন হাজিৰা কৰি কলেজত যাব লগা হৈছে। হয়তো তাৰ শিক্ষাৰ ক্ষেত্ৰতো তাৰ বহুতো অসুবিধাৰ তাত সৃষ্টি হৈছে আৰু এখেতসকলৰ ডাঙৰ ল'ৰাজনৰ বৰ্তমান মাত দিব নোৱাৰে। মাত দিব নোৱাৰাত এজন বুঢ়ী মাকে কেনেকৈ হাজিৰা কাম কৰি ঘৰখন পোহপালন দি আছে, গাৰ্জেন নথকাৰ অৱস্থাত তেখেতেহে হয়তো উপলব্ধি কৰিব পাৰিছে। আমি হয়তো উপলব্ধি সেই কথা ক'ব নোৱাৰিম। সেয়েহে মই লগতে আমাৰ MLA ছাৰ ডাঙৰীয়াকো আৰু BTR চৰকাৰৰ মুৰব্বী ডাঙৰীয়াকো আমি আহ্বান জনাব বিচাৰিছোঁ তেখেতসকলেও যাতে যিহেতু BTR সমস্যাটোৰ ক্ষেত্ৰত তেখেতসকলে অলপ হস্তক্ষেপ কৰক। কাৰণ এনেকুৱা ধৰণৰ আমাৰ BTRৰ পৰা বিভিন্ন জনগোষ্ঠীৰ মানুহ বাহিৰত কাম কৰিব গৈ পেলাই হয়তো নিৰুদ্দেশ হৈ আছে। আমাৰ হাতত এনেকুৱা ধৰণৰ তথ্য বহুতো আমি এতিয়া পাইছোঁ। সেইকাৰণে মই BTR প্ৰধান পূৰণ বড়ো ডাঙৰীয়াকো মই আহ্বান জনাব বিচাৰিছোঁ তেখেতেও এই ক্ষেত্ৰত কিছু সহযোগিতা আগবঢ়াওক যে। হয়, দেউতা 2016 চনৰ 8 নৱেম্বৰ তাৰিখে ঘৰৰ পৰা বেংগলোৰ বুলি কামৰ সন্ধানত ওলাই গৈছিলে। তাৰ পৰা আমাৰ সেইদিনাখনৰ সন্ধিয়া ভাগত আমি খবৰ পাওঁ যে দেউতাৰ একো নিৰুদ্দেশ হৈ আছে। আমি সেই বিষয়ে আমি ৰৌতা থানাত এজাহাৰ দিছিলোঁ, কিন্তু আজিলৈকে 8 বছৰ উকলি গ'ল, কিন্তু আজিলৈকে একো খবৰ সন্ধান পোৱা নাই। কেতিয়া দিছিলা ৰৌতা থানাত এজাহাৰ? সেইটো আমি 2016 চনৰ 14 নৱেম্বৰ তাৰিখে দিছিলোঁ। আৰু দেউতা নিৰুদ্দেশ কেতিয়া হৈছিলে? দেউতা আমাৰ 2016 চনৰ আপোনাৰ 8 নৱেম্বৰ তাৰিখে ওলাই গৈছিলে ঘৰৰ পৰা। সেইদিনাখনে সন্ধিয়া আমি খবৰ পাইছোঁ। ক'ত ওলাই গৈছিলে? বেংগলোৰ বুলি। কামৰ সন্ধানত। এতিয়া
কি আহ্বান জনাব অসমৰ মুখ্যমন্ত্ৰীক? সেয়ে অসমৰ মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাম যে আমাৰ দেউতাক যদি য'তে আছে যদি অলপ সন্ধান ওলাই দিব পাৰে নথৈ আনন্দ হ'ম আমি। আৰু লগতে অসমৰ জি পি সিঙক যদি প্ৰশাসনৰ ফালৰ পৰা কিছু সুবিধা কৰি দিয়ে আমাক দেউতাক বিচৰাত আমি আনন্দিত হ'ম। এনে পৰিয়ালটো এতিয়া কেনেকুৱা চলি আছে? পৰিয়ালটো বৰ্তমান মায়ে হাজিৰা কৰে, দাদা হাজিৰা কৰে, তেনেকৈ ময়ো কলেজৰ লগতে মাজে মাজে কাম বন কৰোঁ, তেনেকৈ চলি আছোঁ আৰু। আপোনালোকৰ কেইটা পৰিয়াল? আমি বৰ্তমান মা, মই, দাদা আৰু বাইদেউ 4জন। 8 বছৰ হ'ল। ক'ত গৈছিলে কামত? বেঙালৰ ছাইডত গৈছোঁ। বিচাৰ খোজাৰ কৰিছিলে? বিচাৰ খোজা কৰিছোঁ, পোৱা নাই। পোৱা নাই। নাই। এতিয়া কি বিচাৰিছে আপুনি? সেইটোৱে বিচাৰিছোঁ আৰু আছে তেওঁ কৰিলে লৈ ঘূৰি আহিব লাগে। জনাম। কি জনাব? সেইটোৱে এতিয়া যিটো ক'লোঁ সেইটোৱে জনাম আৰু য'তেনো আছে তাতে কষ্ট কৰি হাজিৰা কৰি চলাই আছোঁ আৰু। এইটো আপোনাৰ ল'ৰা নেকি? সেইটো ডাঙৰ ল'ৰা। মাত দিব নাজানে। মাত দিব নাজানে, কথা ক'ব নাজানে, এনেকৈ কাম চাম কৰি চলি আছে। এইটো সৰু ল'ৰা। সেইটো কলেজত পঢ়ি আছে, নিজে হাজিৰা কৰি কষ্ট কৰি পঢ়ি আছে।